হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকলৈ এটা সাউথ ইণ্ডিয়ান ৰেচিপি লৈ আহিছোঁ, যিটো আমি ব্ৰেকফাষ্ট হিচাপে নাইবা স্নেক হিচাপেও খাব পাৰোঁ। সাউথ ইণ্ডিয়ান ইডলি বনাবলৈ বহুত দীঘলীয়া সময়ৰ প্ৰয়োজন হয়, কিন্তু আজি মই যিদৰে ইডলি বনাম অতি কম সময়তে বনাব পাৰি। তাৰ বাবে মই প্ৰথমতে চাটনি বনাম। এয়া নাৰিকল লৈছোঁ, কেইটামান ড্ৰাই ৰোষ্ট কৰা বুট দাইল লৈছোঁ, ৰোষ্টেড বাদাম, জলকীয়া, নিমখ, গুড়, আৰু 2 চামুচমান পানী। এইখিনি মই মিক্সিত পেষ্ট বনাম। ইয়াতে মই 2 চামুচ দৈ গাখীৰ দিম। দৈটো অপশ্যনেল, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, নহ'লে স্কিপ কৰি দিব। এতিয়া মই অলপমান ৰিফাইন তেল গৰম কৰিছোঁ। তাতে এটা শুকান জলকীয়া, কেইটামান সৰিয়হ আৰু কেইখিলামান নৰসিংহ পাত দি চাটনিখিনি মই তৰকা লগাই দিম। চাম্বাৰৰ কাৰণে মই 1 কাপ ৰহৰ দাইল তিয়াই ৰাখিছিলোঁ। তাতে কেইটুকুৰামান তিয়ঁহ দিছোঁ, কেইটুকুৰামান দাংবডি, নিমখ, হালধি, 1.5 কাপ পানী দিলোঁ। এয়া মই 3টা হুইচেল মৰাই ল'ম। ইডলি বেটাৰৰ কাৰণে মই 1 বাটি চুজি লৈছোঁ। চুজিখিনি যদি মোটা হয় অকণমান মিক্সিত মিহি কৰি ল'ব। সোৱাদ অনুসৰি নিমখ, আৰু একেটা বাটিৰে মই 1 বাটি দৈ দিছোঁ। এইখিনি মই এতিয়া ভালকৈ সানি ল'ম। ইয়াতে অলপমান পানী দিছোঁ, 2 চামুচমান। সানি পেলাই মই 15 মিনিটৰ কাৰণে থৈ দিম। চাম্বাৰখন তৰকা লগাবৰ কাৰণে মই কেৰাহীত কেইটামান সৰিয়হ ফুটাই ল'লোঁ। ইয়াতে তেল দিলোঁ, কেইটামান বাকলি গুচোৱা মাটি দাইল, এটা মিডিয়াম চাইজৰ পিঁয়াজ। এইখিনি মই ভালকৈ ভাজিম। ইয়াতে আধা চামুচ হিং দিছোঁ। হিং দিলে চাম্বাৰখন খাবলৈ ভাল হয়। শুকান জলকীয়া, কেইখিলামান নৰসিংহ পাতো দি দিম। এইখিনি ভালকৈ ভাজ খালে তাতে মই 2 চামুচ চাম্বাৰ মছলা দি দিম। মই 2 চামুচ তেঁতেলী পেষ্ট দিছোঁ। আপোনালোকৰ ওচৰত পেষ্ট নাথাকিলে তেঁতেলী পানীত তিয়াই পেলাই তাৰ ৰসটো দিব পাৰে। এতিয়া দাইলখিনি তাতে মই ঢালি দিলোঁ। এই চাম্বাৰখনত আপোনালোকে যিকোনো পাচলি দিব পাৰে, ৰঙালাও, জাতিলাও, কোমোৰা, বিলাহী, বেঙেনা, যি পাচলি থাকে চব দিব পাৰে। ইয়াত মই চাম্বাৰখনত টেঙা মিঠাৰ টেষ্ট আহিবৰ কাৰণে 1 চামুচ গুড়ো দি দিলোঁ। মোৰ চাম্বাৰ হ'ল, এতিয়া মই বাটিত উলিয়াই ল'ম।
ইডলি পেষ্টখিনিত মই আধা চাহ চামুচ খোৱা চ'ডা দিছোঁ। এক টেবুল চামুচ ৰিফাইন তেল। এইখিনি ভালকৈ সানি ল'ব লাগিব। চাব যাতে ইডলি বেটাৰখিনি বেছি পনীয়াও নহয়, একেবাৰে ডাঠো নহয়। ইমানটো কনচিষ্টেঞ্চিত থাকিলে হ'ব। এতিয়া মই ইডলি ট্ৰেখনত তেল দি পেলাই গ্ৰীজ কৰি ল'ম। ইডলি বেটাৰখিনি অলপ অলপকৈ দি যাম। পুৰা বাতিটো ভৰাই পেলাই দিব নালাগে, ইডলিটো ফুলি বাহিৰলৈ আহিব নহ'লে। মই ইডলি কুকাৰত পানী গৰম কৰি ৰাখিছিলোঁ, আৰু এতিয়া মই ট্ৰেখন বহাই দিম। বহাই দি 10 মিনিট সময়ৰ বাবে মই ষ্টিম হ'বলৈ দিম। এতিয়া মই এখন কটাৰীৰে ইডলিটো খুচি চাম। যদি কটাৰীখনত ইডলি বেটাৰ লাগি অহা নাই, তেতিয়াহ'লে জানিব যে ইডলি সিজিলে। এয়া চাওক, মোৰ কটাৰীত অকণমানো নাই। এতিয়া মোৰ চুজি ইডলি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া স্পঞ্জি হৈছে আৰু কিমান ধুনীয়াকৈ সিজিছে। খাবলৈ যে কিমান টেষ্টি হয়। আপোনালোকে এনেকৈ বনাই এবাৰ খাই চাবচোন, আৰু লগতে মোলৈ কমেণ্ট কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক এটা কৰি দিব।